মহৎ জ্ঞান অনুভূতি, জীৱনত ঈশ্বৰ ভক্তি। কৃষ্টি পৰম্পৰা সৰ্ববৃহৎ মৰ্যাদা এটি জাতিৰ। প্ৰাণ মন হৃদয়ত স্ফূৰ্তি শান্তিৰ ইন্ধন যোগায় উৎসৱ এটিয়ে। যিটো বিষয় কথা ঢুকি পাবলৈ আপোনাৰ পক্ষে কঠিন জটিল তেনে চিন্তা ইচ্ছা কৰা অনুচিত। সুস্বভাৱ চৰিত্ৰৰ নিতান্তই আৱশ্যক গঢ়িবলৈ এজন লোকে নিজৰ উজ্জ্বল ভৱিষ্যত। অধ্যয়ন সাধনা উত্তম ব্যৱস্থা পূৰণৰ বাবে সংগ সুখ জীৱনত। প্ৰকৃত সত্য এক ঈশ্বৰ, কিন্তু স্মৰণীয় নাম ধৰ্মপথ পুথি। মানুহৰ ইচ্ছা বাছনি এই পৃথিৱীত অবিৰাম। সৌন্দৰ্য পৰম আনন্দ, দুখেহে দিয়ে সুখৰ আমোদ অনুভূতি। দুশ্চিন্তা আঁতৰোৱা মহৎ উপায় হ'ল ঈশ্বৰ চিন্তা। মিছা জন মিছা ধন মিছা পতি পত্নী সন্তান অসাৰ মায়াৰ সংসাৰ আদি অনুভৱ ভাৱ উপলব্ধিৰে নিতান্তই প্ৰয়োজন ত্যাগ স্বীকাৰৰ। কাৰণ দিব লাগিব চিৰবিদায় আপোনাৰ মন প্ৰাণ হৃদয়ৰ আপোনজনকো নিশ্চয়। জীৱনৰ বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ মহাউপায় ধাৰ ঋণ। নিজৰ জীৱনৰ পৰিৱেশ পৰিস্থিতি যিয়ে বুজিব ঢুকিব নাজানে তেনে মূৰ্খই মদ গৌৰৱ অহংকাৰেৰে আনক ঠাট্টা ইটিকিং মস্কৰা ঘৃণা নগণ্য প্ৰাণী যেন অনুভৱ কৰে। মগজুৰ সুস্থিৰতাৰ হেতুকে জীৱনত মনোৰঞ্জনৰ অতি আৱশ্যক।